Welcome to Bikul Hussain YouTube channel. Hello viewers, I am Bikul Hussain and you are watching the Bikul Hussain channel. Please subscribe to this channel and press the bell icon. আজি মই আনবক্সিং কৰি দেখুৱাম মিনি মাইক্ৰোফোন। সো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ভিডিঅ'ৰ সাউণ্ড কোৱালিটি ভাল কৰিবলৈ আজি আনিলোঁ মিনি মাইক্ৰোফোন। মাইক্ৰোফোনটো অনলাইন মাৰ্কেট ফ্লিপকাৰ্টৰ পৰা আনিলোঁ। মাইক্ৰোফোনটোৰ নাম হ'ল ডাইচ নইজ কেঞ্চেলিং 3.5 mm ক্লিপ। তো ব্লগ আনবক্সিং কৰোঁ। এই পেকেটটোৰ ভিতৰত আছে মাইক্ৰোফোনটো ফ্লিপকাৰ্টৰ পৰা আনিলোঁ। ই কেছ অন ডেলিভাৰী হয় আৰু ইয়াৰ দাম ল'লে 189, প্ৰায় 200 টকামান। ভিডিঅ'টো আগলৈ চাই আপুনি সহজেই ফ্লিপকাৰ্টৰ পৰা এইটো কিনিব পাৰিব। এইটোৰ দামো বহুত কম হয় আৰু ইয়াৰ নাম হ'ল ডাইচ নইজ কেঞ্চেলিং 3.5 mm ক্লিপ আৰু আপুনি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিব, যেনে সৰু সুৰা ৰেকৰ্ডিঙত বা এইটো মোবাইলত স্মাৰ্টফোনত এণ্ড্ৰইড ফোন, আইফোন বা লেপটপ, একশ্যন কেমেৰা, DSLR কেমেৰা সকলোতে ব্যৱহাৰ কৰিব পাৰিব। এইটো আনিলোঁ 199 টকাত, কিন্তু ইয়াৰ পেকেটটোৰ ওপৰত আছে চাওক 599 টকা আৰু ইয়াৰ ব্ৰেণ্ডটো হ'ল ডাইচ আৰু SKUটো হ'ল মিনিমাইক 01 আৰু এইটোৱে মানুহসকলে ড্ৰেছটো দিয়া আছে। আৰু ইয়াৰ পেকেটটোত কি আছে আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব। ইয়াৰ পেকেটটোত ওপৰত ডেলিভাৰী এড্ৰেছটো আছে, মানে মোৰ এড্ৰেছটো সম্পূৰ্ণ দিয়া আছে। তাৰপিছত ইয়াত QR কোডটো আছে, তাৰ তলত চেল এড্ৰেছটো আছে, মানে ইয়াৰ সকলো ডিটেইলছ এইটোত আছে আৰু ইয়াৰ অৰ্ডাৰ IDটো আছে। মানে এইটো হ'ল ফ্লিপকাৰ্টৰ বস্তু, যাৰ কাৰণে পেকেটটোত ফ্লিপকাৰ্টৰ বুলি লিখা আছে। আৰু এতিয়া আপুনি মাইক্ৰোফোনটো চাওক। মাইক্ৰোফোনটো ইয়াত মোবাইলত ইউজ কৰিব পাৰিব আৰু কেমেৰা, লেপটপ আদিত ইউজ কৰাৰ কাৰণে এইটো মানে হেডফোনৰ নিচিনা এইটো দি দিছে, মানে সৰু 3.5 mm। আৰু এইটো ক্লিপটো ভাল, এইটো আপুনি চাৰ্টত বা টি চাৰ্টত সকলোতে লগাই ইউজ কৰিব পাৰিব। আৰু এইটোৱে আছিল আজিৰ আনবক্সিং কৰা মিনি মাইক্ৰোফোনটো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, বন্ধুসকললৈ শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পায়। আজিলৈ এইখিনিয়ে।